নমস্কাৰ স্বাগতম আপোনালোকক কাজিৰঙা নিউজলৈ মই জিজ্যোতি লস্কৰে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ অসমত 7জন পুনৰ কোভিড-19 পজিটিভ ধৰা পৰিছে আপোনালোকক জনাইছোঁ যে 7জন পুনৰকৈ কৰোনা পজিটিভ ধৰা পৰিছে অসমত আৰু এই তথ্য আমি পাইছোঁ ডাক্তৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটযোগে জনাইছে যে এলাৰ্ট 7 people are found to be COVID-19 positive 6 of them are from Hosai but are in Horu Hosai quarantine center 1 is from Dhuburi but in quarantine তেওঁ এটো জনাইছে যে 7জন পুনৰ ধৰা পৰিছে তাৰে 6জন হোজাইৰ কিন্তু তেওঁলোক সৰু হোজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু এজন ধুবুৰী কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰতে আছিল আৰু ইয়াকে লৈ মুঠ সংখ্যা অসমৰ এতিয়া 266 লৈ বৃদ্ধি পাইছে আৰু এক্টিভ কেছ এতিয়া 205 তাৰে মৃত্যু ঘটিছে 4জনৰ আৰু 3জনক মাইগ্ৰেট কৰা হৈছে অসমৰ বাহিৰলৈ আকৌ এবাৰ আপোনালোকক জনাইছোঁ যে 7জন পুনৰ কোভিড-19 পজিটিভ ধৰা পৰিছে অসমত আৰু ইয়াকে লৈ মুঠ সংখ্যা অসমৰ 266 লৈ বৃদ্ধি পাইছে 7জন পুনৰ আৰু তাৰে 6জন হোজাইৰ বুলি আমাক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে 6জন হোজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে সৰু হোজাই আৰু এজন ধুবুৰী আৰু তেওঁ কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে আৰু পুনৰ বৃদ্ধি পালে 7জন আৰু ইয়াকে লৈ মুঠ সংখ্যা 266 লৈ বৃদ্ধি অসমত